নমস্কাৰ গাইজ, কেনেকুৱা ভালনে? মই আজি আহিছোঁ আপোনালোকৰ মাজলৈ এটা ক্ষুদ্ৰ ব্যৱসায় কৰি কেনেকৈ ধন টকা পইচা উপাৰ্জন কৰিব পাৰি, সেয়ে মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে কেনেকৈ পাণ বেপাৰ কৰি কেনেকৈ উন্নতি হ'ব পাৰে, সেয়ে এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই পাণৰ ব্যৱসায় কৰি বহুতো অসমীয়া যুৱক বহুত উন্নতি হ'ব পাৰে। আপোনালোকে এই ব্যৱসায়টো কৰিবলৈ অলপ শিকিব লাগিব। প্ৰথম অৱস্থাত আপোনালোকে পাণখিনি ধুনীয়াকৈ পাৰি আনি মেৰামতি কৰি পাণখিনি জুকিয়াই আপোনালোকে ডাঙৰ বেপাৰীৰ লগত কণ্টেক্ট কৰি দিব পাৰে। এই বেপাৰটোৰ জৰিয়তে মই বহুত উন্নতি হৈছোঁ, স্বাৱলম্বী হৈছোঁ। এই বেপাৰটোৰ জৰিয়তে মানুহ বহুত উন্নতি হ'ব পাৰে আৰু আমাৰ অসমীয়া ভাই ককাইহঁতে এই ব্যৱসায়টো কৰিবলৈ অকণমান শিকক। এই ব্যৱসায়টোৰ জৰিয়তে আপোনালোকে বহুতখিনি উন্নতি প্ৰগতি হ'ব পাৰিব। এয়া হৈছে আপোনালোকে যিমানবোৰ দেখি আছে, এয়া চব সকলো পাণ হয়। এই পাণৰ জৰিয়তে আমি বহুত টকা পইচা উপাৰ্জন কৰিব পাৰি আছোঁ। এই টকা পইচাৰে আমাৰ ঘৰ সংসাৰ চলিব পাৰে।